নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। আজি বিশেষ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। মই প্ৰশ্নকেইটা বিজ্ঞানসন্মত আৰু পৰম্পৰাগত ৰীতি নীতিৰ মাজত সম্বন্ধ খাই আছে। মই বহুতো মানুহে আৰু এই লোকবিশ্বাস অন্ধবিশ্বাস কৰে আৰু ইয়াৰ আঁৰত বহুত চাইন্স সোমাই আছে। গতিকে মই আৰম্ভ কৰিছোঁ ভিডিঅ'টো ভাল পালে আপোনাৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বাঁহ গছত ভূত থাকে নেকি? ইয়াৰ আঁৰত বিজ্ঞানে কি কয়? বহুত মানুহে ভাবে বাঁহ গছত ভূত আছে, কিন্তু কথাটো সিমান সত্য নহয়। ইয়াৰ আঁৰত বিজ্ঞানে কি কয় চাওক আমি। বাঁহ গছ বহুত দীঘল হয়, গতিকে তাৰ শিপাই বহুত দূৰলৈ পানী সৰ কৰি নিব লাগে, আৰু ফলত পাতবোৰৰ পৰা টুক টুককৈ শব্দ পৰি থাকে। সেয়ে আমি ৰাতি যেতিয়া পেচাব কৰিবলৈ যাওঁ তেতিয়া আমি বাঁহ গছৰ শব্দ পাওঁ। আৰু দ্বিতীয়টো কাৰণ হ'ল বাঁহ গছ দীঘল হোৱাৰ কাৰণে তাই ভৰ ক্ষমতা ৰক্ষা কৰিব নোৱাৰে। ফলত এডাল বাঁহে আনডাল বাঁহৰ মাজত ঘহনি খাই কেৰকেৰাই শব্দ সৃষ্টি কৰে, আৰু ইয়াকে বহুত মানুহে আৰু সেই ফলত বাঁহ গছত বহুতো শব্দৰ সৃষ্টি হয়, আৰু সেইকাৰণে বহুত মানুহে ইয়াক ভূতৰ শব্দ বুলি বিশ্বাস কৰে। দ্বিতীয়টো প্ৰশ্নলৈ আহিছোঁ, গালত চৰ মাৰিব নাপায় কিয়? আপোনালোকে প্ৰত্যেকে জানে গালত চৰ মাৰিলে আমাৰ খং উঠে। এইটো কিন্তু প্ৰত্যেকৰ নিজাকৈ এটা মটিভেট হৈ যায়। কিন্তু গালত চৰ মাৰিব নাপায় কিয়? ইয়াৰ আৰু চাইন্সে কি কয় যে আমাৰ গালত থাইৰয়ড গ্ৰন্থি থাকে। আমি কিতাপত পঢ়িব পাইছোঁৱে, গালত থাইৰয়ড গ্ৰন্থি থাকে। যেতিয়া কোনোৱে আমাক চৰ মাৰে তেতিয়া আমাৰ থাইৰয়ড গ্ৰন্থি উত্তেজনা হৈ পৰে। গতিকে আমি গালত চৰ মাৰিব নাপায়, আমাৰ উত্তেজনাটো বৃদ্ধি পায়। তৃতীয় প্ৰশ্ন হ'ল, ঘৰত শংখ বজোৱাৰ প্ৰয়োজন আছে নেকি? চাওক, আপোনালোকে ঘৰত শংখ বজায়, বিশেষকৈ ভকত সমাজে বা বামুণ সমাজে শংখ বজায়, কিন্তু আমি ইমান লক্ষ্য নকৰোঁ। যদি আমি চাইন্সৰ ষ্টুডেণ্ট, আমি লক্ষ্য নকৰোঁ, আমি ভাবোঁ যে শংখ বজায় ঠিকে আছে। কিন্তু শংখৰ যোনটো ৱেভছ আছে, ইয়াৰ ৱেভছে বেক্টেৰিয়া ধ্বংস কৰে। আমাৰ মাটিত বিভিন্ন ধৰণৰ ইনফেক্টিভ বেক্টেৰিয়া থাকে। এই ইনফেক্টিভ বেক্টেৰিয়াবোৰে আমাৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। কিন্তু শংখৰ যিটো ৱেভছ হ'ব, সেই ৱেভে সেই বেক্টেৰিয়াবোৰ ধ্বংস কৰে। এইটো সম্পূৰ্ণ বিজ্ঞানসন্মত। আৰু বিশেষ বিজ্ঞানী এজনে ইয়াক চিনাক্ত কৰিছিল। বিজ্ঞানীৰ নামটো মই সম্পূৰ্ণ নাজানো। গতিকে ঘৰত শংখ বজোৱাৰ প্ৰয়োজন আছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, তেন্তে মোৰ ভিডিঅ'টো আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে, ধন্যবাদ।